কি জগতৰ শ্ৰীহৰি নাৰায়ণ কাজী নিশ্চয় খুৰে লোভিনী দৰি হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে পৰম করুণাময় জনক জনক তোমারই রাতুল শরণ এই নারদর শত সহস্র প্রণাম প্রভু শত সহস্র প্রণাম তথাস্তু ভাল প্রভু উঠাও দেবৰীতি প্রভু তোমাৰ আগমনে পবিত্ৰ কৰিলে আজি এই বৈকুণ্ঠৰ ভ্ৰমণ বাৰু কোৱাচোন দেবৰীতি প্রভু হঠাতে বৈকুণ্ঠপুৰীলৈ অহাৰ উদ্দেশ্য উদ্দেশ্য অতি মহান প্রভু এই নিরাকার নিরঞ্জন অন্তর্যামী তুমি নারায়ণ সৃষ্টি স্থিতি প্রলয়ের তুমি একমাত্র কারণ কিন্তু কিন্তু বোলে কিহৰ কাৰণে দেবৰীতি ব্যাখ্যা কৰা তোমাৰ মনৰ আশা চালনা কৰি ভগৱান চালনা গতিকে পাৰ্গ এই কথা মই আগে জানিব লাগিছিল প্ৰভু দেবৰীতি এই সৃষ্টিৰ আদিমূল বুজিব পৰা শক্তি এই নাৰদৰ একেবাৰে অভাৱ তথাপিতো সুধিছে যেতিয়া কওঁ শুন কোৱা দেবৰীতি ধৰিত্ৰী দেৱী ব্যাহ্মান হৈ চাৰিওফালে তোমাকে কৰিছে স্মৰণ ইয়াতেই যদি তুমি নকৰা দুষ্টক দমন আৰু সাধু পঞ্চক পালন তেন্তে তোমাৰ আস্থাই সমাজৰ পৰা একেবাৰে নোহোৱাই হৈ পৰিব ইয়াৰ বাবে তুমি কোনো চিন্তা নকৰিবা ভাল প্ৰভু মই উচিত সময়ত উচিত কৰ্তব্য কৰিম গ্ৰহণ এতিয়া যোৱা তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ ভাল প্ৰভু আহিলো কিন্তু দেৱৰীতি প্ৰভু তুমিও মোক মোৰ প্ৰতিটো কাৰ্যতে সহায় কৰিব লাগিব নারায়ণ নারায়ণ প্রভু তোমার এই রাতুল শরণতেই নারদর জীবন কারণ ও মোর প্রাণ গোপাল দীনবন্ধু উদ্দেশ্যবান পুৰুষোত্তম শ্ৰীগত তেৱে যাওঁ মই নিষ্কৰ্তব্য হওঁ অগ্ৰসৰ যোৱা দেৱৰীতি শান্তকাৰা ভুজঙ্গ শয়না পদ্মনাভম সুরেশা বিশ্বদারা গগন সদৃশ মেঘাবনা শুভঙ্গ শান্তকারম ভুজগশয়নম পদ্মনাভ সুরেশা বিশ্বদানম গগন
কৰ্তব্যত হওঁ অগ্ৰসৰ ঋধি ৰাধি ঋণ